মহত্ব থকা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বলিয়াঘাটৰ পঞ্চানন থানৰ পঞ্চমী আয়ে আজি মোলৈ ফোন কৰি কি জনালে। নমস্কাৰ, মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আপোনালোকে মোৰ ফেচবুক পেজত নিশ্চয় অলপ দিনৰ আগত পাই আছিলে। গৌৰীসাগৰ বলিয়াঘাটত, শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ বলিয়াঘাটত পঞ্চানন থানৰ পঞ্চমী আই কথা নিশ্চয় মোৰ ভিডিঅ' যোগে আপোনালোকে গম পাই আহিছে, বা মোৰ আগতো কাৰোবাৰ বেলেগ লোকৰ ভিডিঅ'ৰ দ্বাৰা আচলতে গম পাই আহিছে কেনেকুৱা আচলতে এগৰাকী আই, কিমান মহিমা থকা সেইগৰাকী আই। মই সেই ভিডিঅ'টো আপোনালোকৰ আগত এৰিছিলোঁ আৰু আপোনালোকে মৰম দিলে, চেনেহ দিলে। বহুতো মোৰ লাখ মানুহে সেই ভিডিঅ'টো চাই আচলতে মই ভাবিছোঁ উপকৃত হৈছে বুলি ক'ব লাগিব। আইলে ফোনাফোনি কৰি আছে বহুতে ব্যস্ত থকাৰ কাৰণে আয়ে ফোন ধৰিবও পৰা নাই। আজি ৰাতিপুৱা মোৰলৈ তেখেতে আয়ে এটি ফোন কল কৰিলে যে ৰূপান্তৰ, তুমি তোমাৰ চেনেলৰ যোগেদি ৰাইজক আচলতে কথাটো বুজাই দিয়া, মই অকণমান ব্যস্ত হৈ আছোঁ। হয়, ৰাইজে সুধি আছে আপুনি আই ক'ত আছে, কেতিয়া আহিব, কি কথা কি বতৰা। আই আচলতে বিশেষ দৰকাৰত, বিশেষ এইবিলাক মাংগলিক কামত গুচি গ'ল নগাঁও। এতিয়া বৰ্তমান তেখেত গুৱাহাটীত আছে। মোক ফোনযোগে পুনৰ কৈছোঁ জনালে। আৰু বেছিদিন নাই, অহা দেওবাৰ পৰা আপোনালোকে পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে আইগৰাকীক পাব। আপোনালোকে মনৰ আশা লৈ যিহেতু আহিব পাৰিব। তেখেতৰ ফোন নাম্বাৰটো মোৰ আগৰ ভিডিঅ'ত দি থোৱা আছেই বাৰু, নহ'লেও মই মোবাইলৰ স্ক্ৰীণত নাম্বাৰটো পুনৰবাৰ ভিডিঅ' কৰি হ'লেও মই তেখেতৰ নাম্বাৰটো দি দিম। আপোনালোকে যোগাযোগ কৰিব, নিশ্চয় মই ভাবিছোঁ সুবিধা হ'ব। গতিকে সকলো আহিব। মই আগতো কৈছোঁ, সৰুৰ পৰা ডাঙৰলৈকে বেমাৰ, ব্যক্তিগত সমস্যাই হওক বা অন্য কিবা সমস্যাই হওক, সকলোবিলাক আচলতে তেখেতে সমস্যা দূৰ কৰিব পৰাই এগৰাকী আই। পুনৰ কৈছোঁ, সেই আইগৰাকীৰ ঘৰ হ'ল শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বলিয়াঘাট। পঞ্চমী আই আইগৰাকীৰ নাম পঞ্চানন থানৰ পঞ্চমী আই। শেষত মই বিশেষ একো নকওঁ। সকলোকে মই এই শুভ ক্ষণত, শুভ মুহূৰ্তত আপোনালোকৰ মাজত চৰণ কমলত আপোনালোকক সেৱা জনাই মই যোৰহাট ভগামুখৰ ৰূপান্তৰে বিদায় মাগিছোঁ। ধন্যবাদ।